গুণোৎসৱৰ দ্বিতীয় দিনা গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মইনাপাৰৰ তুলেশ্বৰী বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত বঢ়ি মূল্যায়ন হিচাপে অংশ লয়। উল্লেখ্য যে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে গোলাঘাট জিলাৰ শিক্ষানুষ্ঠানসমূহতো আৰম্ভ হৈছে গুণোৎসৱ। জিলাখনৰ মুঠ ১৪৭৮খন নিম্ন প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে। গুণোৎসৱৰ মূল্যায়নত প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সামৰি লোৱা হৈছে। গুণোৎসৱৰ আমাৰ ইয়াত প্ৰথম দিন তুলেশ্বৰী বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ প্ৰাতঃসভাত উপস্থিত থাকিলোঁ। আজি ইয়াৰ পাছতো বকিয়াল হাইস্কুললৈ যাম। এইখন বিদ্যালয় জিলাখনৰ ভিতৰতে অন্যতম এখন সুশৃংখলিত বিদ্যালয় বুলি আমি আগৰ পৰাই গম পাই আহিছোঁ। মই বিশেষ নকওঁ, বহি মূল্যায়ন কৰিবলৈ অহা যিসকল ব্যক্তি আছে তেখেতসকলে বিদ্যালয় মূল্যায়ন কৰিব। মই বিদ্যালয়খনৰ সৰ্বোতোপ্ৰকাৰে উন্নতি কামনা কৰিছোঁ আৰু বিদ্যালয়ৰ সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।